নমস্কাৰ প্ৰিয় দৰ্শক, আপোনালোক সকলোকে আমাৰ চেনেলৰ নতুন অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এজন মানুহৰ কোনবোৰ গুণে আন এজনতকৈ মানসিকভাৱে সবল কৰি তোলে, এজন মানুহক কেনেকৈ আন এজন মানুহতকৈ বুদ্ধিমত্তা ক্ষমতাত অৰ্থাৎ বুদ্ধিমত্তা বেছি কৰি তোলে আৰু কেনেকৈ এজন মানুহৰ বুদ্ধিমত্তাৰ কথা আপুনি গম পাব পাৰিব, অৰ্থাৎ বুদ্ধিমত্তা থকা লোক এজনক আপুনি কেনেকৈ চিনিব পাৰিব, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জনাম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। আহকচোন পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। এজন বুদ্ধিমান মানুহ সেইজনেই যিয়ে সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব জানে, যিজনে সঠিক সময়ত সঠিক উত্তৰ দিব পাৰে। বুদ্ধি কেতিয়াও স্কুল আৰু কলেজত পোৱা নাযায়। স্কুল কলেজত মানুহে মাত্ৰ জ্ঞান অৰ্জন কৰিব পাৰে আৰু সেই স্কুল কলেজত পোৱা জ্ঞানসমূহ বাস্তৱ জীৱনত কৰিব পৰা ক্ষমতাখিনিক ব্যৱহাৰখিনিক বুদ্ধি বুলি কোৱা হয়। যি লোকে কঠিন সমস্যাৰ সহজ সমাধান উলিয়াব পাৰে তেওঁলোককে বুদ্ধিমান বুলি কোৱা হয়। এজন মানুহ নিজৰ কিছুমান অভ্যাসৰ বাবে বুদ্ধিমান হৈ পৰে। বুদ্ধিমান লোকে নিজৰ মনৰ কথা আনক নকয়। তেওঁলোকে এইটো জানে যে যিজন আজিৰ বন্ধু সেইজন কাইলৈ হঠাৎ শত্ৰু হ'ব পাৰে। সেইকাৰণে বুদ্ধিমান লোকে নিজৰ দুৰ্বলতাৰ কথা আৰু ব্যক্তিগত বিষয় অইন কাৰোৰে ওচৰত আলোচনা নকৰে বা প্ৰকাশ নকৰে। কিন্তু সমাজত বেছি সংখ্যক লোকেই নিজৰ পৰিয়ালৰ কথা, নিজৰ গোপন কথা, নিজৰ ব্যক্তিগত কথাবোৰ যিবোৰ গোপনে ৰখা উচিত সেইবোৰ অন্যক কৈ ফুৰাৰ অভ্যাস ৰাখে আৰু নিজৰ বেয়া সময়ত সেই লোকসকলেই অইন লোকৰ পৰা প্ৰতাৰিত হয়। আৰু বুদ্ধিমান লোকে সকলোৰে সৈতে মত বিনিময় কৰে যাতে তেওঁ সকলোৰে পৰা বিভিন্ন জ্ঞান আহৰণ কৰিব পাৰে। বুদ্ধিমান মানুহে জানে যে যিকোনো এটি বিষয়ত অভিজ্ঞ লোক এজনৰ সৈতে কথা এটি মুহূৰ্ততে শিকিব পৰা যায়, যিটো তেওঁ নিজে শিকিবলৈ হয়তো বছৰ বছৰ সময় লাগিব। তাৰোপৰি বুদ্ধিমান লোকে অইন মানুহৰ সফলতাখিনিৰ লগতে তেওঁলোকৰ ব্যৰ্থতাখিনিৰ পৰা শিকিবৰ চেষ্টা কৰে আৰু সফলতাৰ লগতে ব্যৰ্থতাৰ সকলো দিশ জানি বুজি নিখুঁতভাৱে সেই ব্যক্তিজনৰ ওপৰত অধ্যয়ন কৰে। বুদ্ধিমান লোকে নিজৰ কাৰ্য সিদ্ধি হোৱাৰ পিছতহে লোকৰ সন্মুখত বিষয়বস্তু প্ৰকাশ কৰে। আনহাতে মূৰ্খ লোকে নিজৰ কাম শেষ নহওঁতেই নিজৰ লক্ষ্য উদ্দেশ্যৰ কথা জনায় বা আনৰ আগত কৈ ফুৰে। বুদ্ধিমান মানুহে জানে যে কোনো কাম সিদ্ধি কৰাৰ আগতে লোকৰ আগত প্ৰকাশ কৰিলে নিজৰ মাজত সাফল্যতা পোৱাৰ যি জেদ থাকে সেয়া দুৰ্বল হৈ পৰে। বুদ্ধিমান মানুহে কেতিয়াও নিজৰ পৰিকল্পনা আৰু লক্ষ্যৰ কথা সেইসমূহ মানুহৰ সৈতে আলোচনা নকৰে যিসমূহ লোকে সেই কাম আৰু লক্ষ্যত কোনো ধৰণৰ সহায়ক হ'ব নোৱাৰে। বুদ্ধিমান লোকে নিজৰ শত্ৰুৰ পক্ষৰ কোপদৃষ্টিৰ পৰা ৰক্ষা পাবলৈ নিজৰ কৰ্ম শেষ নোহোৱা পৰ্যন্ত কোনো কথা আনৰ আগত প্ৰকাশ নকৰে। পৰিৱৰ্তে তেওঁলোকে হঠাৎ নিজৰ কৰ্ম সম্পন্ন কৰি লক্ষ্যত উপনীত হৈ সকলোকে আচৰিত কৰি তুলি ভাল পায়, যিয়ে নেকি তেওঁলোকৰ সফলতাৰ দুৱাৰৰ অন্য এক চিনৰূপে হৈ পৰে। বুদ্ধিমান লোকে কোনো কথা কাৰোবাৰ কথা শুনা মাত্ৰকে বিশ্বাসত নলয়। বিপৰীতে তেওঁলোকে সেই কথা নিজেই বিবেচনা কৰি যিকোনো ঘটনা প্ৰবাহৰ সত্যতা জানিবলৈ প্ৰয়াস কৰাৰ চেষ্টা কৰে, তাৰ পিছতহে বিশ্বাস কৰে আৰু সেই বিষয়ৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰে। আৰু সেই বিষয়ে অৰ্থাৎ যিকোনো এটা ঘটনা, যিটো ঘটনা তেওঁ শুনা মাত্ৰকে বিশ্বাস কৰি নলৈ সেই ঘটনাৰ ওপৰত সম্পূৰ্ণৰূপে অধ্যয়ন কৰি নিজৰ স্বচক্ষুৱে প্ৰদৰ্শন কৰাৰ পাছতহে বিশ্বাস কৰে।
সন্মুখৰ মানুহজনে যিমানেই সুন্দৰ আৰু মিঠা কথা নকওক কিয় বুদ্ধিমান লোকে তেতিয়ালৈকে বিশ্বাস নকৰে যেতিয়ালৈকে সন্মুখৰ মানুহজনৰ কথা আৰু কাম একে বুলি পতিয়ন নাযায়। বুদ্ধিমান লোকে তথ্য আৰু সত্যক বিশ্বাস কৰে। তেওঁলোকে নিজৰ চকুৰে যি দেখে, নিজৰ কাণেৰে যি শুনে সেইটোহে বিশ্বাস কৰে। বুদ্ধিমান লোকে কথাতকৈ কৰ্মৰ ওপৰত বিশ্বাস কৰে আৰু গুৰুত্ব দিয়ে। সেইকাৰণে বুদ্ধিমান লোকক কোনেও প্ৰবঞ্চনা কৰিব নোৱাৰে। বুদ্ধিমান লোকে নিজৰ গুৰুত্বপূৰ্ণ কামসমূহ প্ৰথমে কৰে। তেওঁলোকে আজৰি সময়খিনিকো ভাল কামত ব্যৱহাৰ কৰে। বুদ্ধিমান লোকে সময়ক অৰ্থতকৈ মূল্যৱান বুলি ভাবে, কাৰণ তেওঁলোকে জানে যে এই পৃথিৱীত সময় মাত্ৰ এটি বস্তু, যি বস্তু প্ৰত্যেক মানুহৰ বাবে সীমিত, আৰু জীৱনত সময় সীমিত বাবেই তেওঁলোকে সকলো কামৰ বাবে সময়ৰ এক পৰিকল্পনা প্ৰস্তুত কৰে। বুদ্ধিমান মানুহে নিজৰ অসফলতাক নিজৰ আটাইতকৈ ডাঙৰ শত্ৰু জ্ঞান কৰে, কিয়নো মানুহৰ অসফলতাৰ আটাইতকৈ ডাঙৰ কাৰণ হৈছে এলাহ। বুদ্ধিমান লোকে লোকৰ ওপৰত অভিযোগ নকৰে। এজন বুদ্ধিমান লোকে লোকৰ ভুলখিনিকো সহজে মানি লয়, কিয়নো তেওঁলোকে জানে যে মানুহ মাত্ৰে ভুল হ'ব পাৰে। বুদ্ধিমান লোকে সন্মুখৰ মানুহজনক তেওঁ যেনে তেনে ভাবেই স্বীকাৰ কৰি লয়, কিয়নো তেওঁলোকে এই কথা জানে যে পৃথিৱীৰ প্ৰত্যেকজন মানুহেই ইজনতকৈ সিজন ভিন্ন। সকলোৰে চিন্তাধাৰা বেলেগ, বিবেক বেলেগ, আচাৰ ব্যৱহাৰ বেলেগ। অৰ্থাৎ এজন মানুহ আন এজনতকৈ পৃথক। সেয়েহে বুদ্ধিমানজনে তেওঁ সন্মুখৰ ব্যক্তিজন যেনেকুৱাই তেনেকুৱাই আচৰণ কৰে আৰু সেই তেনেদৰে সেইজনক স্বীকাৰ কৰি লয়। বুদ্ধিমান লোকে বিফলতাৰ পিছতো হাৰ নামানে, পৰিৱৰ্তে সেই বিফলতাক নিজৰ এপাত নতুন অস্ত্ৰ হিচাপে জ্ঞান কৰে। বিফলতাৰ পৰা নতুন কিছু শিকি পুনৰাই নতুন উদ্যমেৰে কাম আৰম্ভ কৰে। লগতে বুদ্ধিমান লোকে নিজৰ অতীতৰ সফলতাক সুঁৱৰি ফূৰ্তি কৰি বহি নাথাকে। তেওঁলোকে কেতিয়াবা অতীতৰ সফলতাক লৈ ডাঙৰ ডাঙৰ কথা নকয়, কাৰণ তেওঁলোকে ভালদৰে জানে যে পাৰ হৈ যোৱা অতীত ঘূৰি নাহে আৰু ভৱিষ্যত সেইটোহে পোৱা যায় যিটোৰ বাবে তেওঁ পৰিশ্ৰম কৰিব পাৰে। অৰ্থাৎ অতীতত হৈ যোৱা কথাক লৈ বা সফলতাক লৈ কোনো কথা কৈ লাভ নাই। ভৱিষ্যত সেইটোহে যিটো তেওঁ আগলৈ গৈ আছে, অৰ্থাৎ যিটো তেওঁ আগত পাব। অসফলতাই কেতিয়াবা বুদ্ধিমান লোকক খন্তেকৰ বাবে বিচলিত কৰিলেও হৰুৱাই পেলাব নোৱাৰে, কিয়নো বুদ্ধিমান লোকে এইটো ভালদৰে জানে যে অসফলতা অন্য একো নহয়, বৰং সফলতাৰ এটা খোজ। অৰ্থাৎ সফলতাৰ দিশত বিফলতাৰ এক উদাহৰণ, যদিও সফলতাৰ খোজত বিফলতা এক নিদৰ্শন হৈ পৰিব। বুদ্ধিমান লোকে জীৱনৰ সকলোখিনি নিজেই বিচৰা ধৰণে নাপালেও আনক দোষাৰোপ নকৰে, বৰং তেওঁলোকে নিজকে অনুশোচনা কৰে, নিজৰ ভুলখিনিক বিশ্লেষণ কৰি সংশোধন কৰাৰ প্ৰয়াস কৰে। বিপৰীতে সাধাৰণ মানুহে নিজৰ দোষ আনৰ ওপৰত জাপি দিয়ে আৰু বিষয়বস্তুৰ পৰা সঘনাই পলাবলৈ চেষ্টা কৰে। সেইবাবে সাধাৰণ মানুহখিনি, সাধাৰণ লোকে নিজৰ ভুল সংশোধন কৰি আগবাঢ়ি যাবলৈ সক্ষম নহয়। তেওঁ যি জেগাত আছে সেই জেগাতে ৰৈ যায় আৰু বুদ্ধিমান লোকে নিজৰ ভুল সংশোধন কৰি আগলৈ আগবাঢ়ি যাবলৈ সক্ষম। বুদ্ধিমান লোকে নিজৰ সৈতে কথা পাতে, সদায় চিন্তনশীল হৈ থাকে। তেওঁলোকে সকলো সময়তে কিবা এটা নহয় কিবা এটা ভাবি থাকে, কিন্তু তেওঁলোকে কোনো অতীত অথবা কাল্পনিক কথাৰ ওপৰত চিন্তামগ্ন হৈ নাথাকে। তেওঁলোকে বাস্তৱ জীৱনৰ কোনো সমস্যা সমাধানৰ নিমিত্তে নিজকে চিন্তামগ্ন কৰি ৰাখে। যেতিয়া বুদ্ধিমান লোকে
কোনো বিষয়ৰ বাবে গভীৰভাৱে চিন্তা কৰে তেতিয়াই তেওঁলোকে নিজৰ মাজতেই কথা পাতে, নিজকে প্ৰশ্ন কৰে আৰু নিজক নিজেই উত্তৰ দিয়ে, যুক্তি কৰে আৰু সমাধান বিচাৰি উলিয়ায়। সেই সময়ত তেওঁলোকৰ মগজুৱে খুব দ্ৰুত ক্ৰিয়া কৰে আৰু সকলোখিনি সমস্যাৰ সমাধান নিজৰ মনতে স্থিৰ কৰি উলিয়ায়। বুদ্ধিমান লোকে ভৱিষ্যতৰ কথা চিন্তা কৰি বৰ্তমানৰ কথা কয় আৰু ইয়াৰ উপৰিও বুদ্ধিমান লোকে এনে কোনো প্ৰতিজ্ঞা নকৰে যিটো তেওঁ ভৱিষ্যতে পূৰণ কৰিব নোৱাৰে বুলি জানে। বুদ্ধিমান মানুহে কথা কোৱাৰ আগতেই বহুবাৰ চিন্তা কৰি লয়, আনকি খং ৰাগৰ বশৱৰ্তী হ'লেও বুদ্ধিমান লোকে কোনো কথা কওঁতে চিন্তা কৰে। এজন বুদ্ধিমান লোকৰ মহৎ গুণৰ ভিতৰত হ'ল অন্যতম এটি বিষয় এইটোৱে যে তেওঁলোকে খুব ভাবি চিন্তি চালি জাৰি লৈহে বিষয়বস্তুৰ ওপৰত মন্তব্য প্ৰদান কৰে। বুদ্ধিমান লোকে নিজৰ কৰ্ম আৰু দায়িত্বত এনেদৰে মচগুল হৈ থাকে যে তেওঁলোকে আনৰ কথা বাৰ্তা চিন্তা কৰিবলৈ আহৰি নাপায়, বিনা কাৰণত কাৰো সৈতে গল্প নকৰে, আনৰ সমালোচনা নকৰে আৰু আনৰ বিষয়ে আলোচনা নকৰে। দৰ্শকবৃন্দ, এইসমূহেই হৈছে বুদ্ধিমান লোকৰ বিশেষ গুণ, যিসমূহে তেওঁলোকক সাধাৰণ লোকৰ পৰা পৃথক কৰি ৰাখে। অৰ্থাৎ এজন সাধাৰণ মানুহৰ পৰা বুদ্ধিমান লোকৰ এইসমূহ গুণ দেখা পোৱা যায়। দৰ্শকবৃন্দ, আজিলৈ ভিডিঅ'টো ইমানেই। আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত লাইক এটা দিব আৰু আমাৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ বাবে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাকো অলপ আগবাঢ়ি যোৱাত সহায় কৰিব। ধন্যবাদ।